দাদা আপোনালোকৰ কৰ্মপদ্ধতি আজিৰ পৰা ষ্টাৰ্ট নেকি? হয়, আজিৰ পৰা ষ্টাৰ্ট হৈছে। হয় বাকী আজিতো আমাৰ কৰমডালৰ পূজাটো সন্ধিয়া 5টা বজাৰ পৰা আৰম্ভ হ'ব। হয় বাকী কালি পুৱাৰ পৰা সন্ধিয়ালৈকে থাকিব। গায়ক কোনোবা? গায়ক কোনোবা নাই, অহা কথা আছিল কিন্তু কনফাৰ্মেশ্যন এতিয়ালৈকে হোৱা নাই। হয় বিশ্বশান্তি আৰু বিশ্বজিৎ চৰকাৰ অহা কথা আছিল, হয় এতিয়ালৈকে আমি ডিচিশ্যনটো হোৱা নাই ন? ডিষ্ট্ৰিক্ট লেভেলৰ পৰা মানে কনফাৰ্মেশ্যনটো পোৱা নাই। আচ্ছা, এই বৰ্তমান কাম কাজ চলি আছে ন? কাম কাজ ভালে চলি আছে। থেংক ইউ বাৰু। ৰাইজক কিবা ক'ব বিচাৰিছে আপুনি? ৰাইজক ক'ব বিচাৰোঁ যে যদি আমাৰ বাদলাপাৰা চাহ বাগিচাত যদি এই চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ যদি উপভোগ কৰিব বিচাৰিছে আহিব পাৰে, কিন্তু মই ভাবোঁ যে এই প্ৰগ্ৰামটো শান্ত মনে চলি যাব লাগে। সফল হ'ব লাগিব, শান্তমতে চলি যাব লাগিব। থেংক ইউ দেই, সেইটো কামনা কৰিছোঁ ৰাইজৰ ফালৰ পৰা। আচ্ছা থেংক ইউ, ৱেলকাম।